গাইস আমাৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি এই ভিডিঅ'টোত আমি দেখা পাম ষ্টেণ্ডাৰ্ড ভিক্ষাৰী ৰিটাৰ্ণছ। তেন্তে বলক আমি পলম নকৰি ভিডিঅ'টো উপভোগ কৰো। আৰু এই ভিডিঅ'টো কেৱল মনোৰঞ্জনৰ বাবে বনোৱা হৈছিল, কাৱে যাতে একো বেয়া চেয়া ভাবি নলয়। আমি একে তোৰ লেকচাৰ শুনিব অহা নাই, ভিডিঅ' আৰম্ভ কৰা আদি কৰ। এই বুঢ়া বাচি, তই বেছি বকি আছাই, মোৰ কথাখিনি তো ৰাইজক কৈ ল'বা দিয়াগে। তেন্তে বলক আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰি দিওঁ। दे दे अल्लाह के नाम पर दे दे भगवान पर नाम पर दे दे। আজি কাৰো দেখা দেখি নাই, আই যাত্ৰা নবই নেকি? হে আশিৰ এটা আশিৰ দে দে আল্লাহ কে নাম পৰ দে দে। এই তোক ভগৱানে হাতে দিয়া নাই নে ভৰি দিয়া নাই, কাম কৰি খাব নোৱাৰা মগিনে? ই বৰ ডাঙৰ লেকচাৰ দি গেলাই। ই কেই টকা দিছে ন? তাৰ 2 টকা দি পেলাই লেকচাৰ নাথাকে। এফালে 10 টকা চিগৰ খাই যাই মোৰ তাৰ লৈ যা। কোৰ পাৰা যি জ্ঞান আহে ৰাতিপুৱাই যাত্ৰাটো নষ্ট কৰি দিলে। ভাবছিলো কিবা এটা হ'ব। আশিৰ আৰু দুটামান আশিৰ দে দে আল্লাহ পাৰ নাম পাৰ দে দে 7 দিন আকৌ খাব পোৱা নাই, চিকৰ খোলাৰ মুখেই দেখা নাই। দে দে মেডাম জি দে আল্লাহ কে নাম পাৰ দে দে মেডাম জি। আরে দে মেডাম জি, 7 দিন আকৌ খাব পোৱা নাই। ক্ষমা কৰিব বাবা। হ'ব যা পৃথিৱীৰ ভিতৰত চবতকে বেছিকে ক্ষমা খোজাই ভিক্ষাৰীকেইটা, তাত বাহিৰে কাক খুজিবি? ঐ কি হ'ল? ঐ ৰকচোন 1 মিনিট, ই কিবা কৈছে। মোক মাতিছে? ইয়েছ, আপোনাকে মাতিছো। ইয়েছ, টেল মি হাউ কেন হেল্প ইউ? ওয়াও, তাৰ ইংলিছ চা। চক্কা বানাওগে, ডিজিটেল ইণ্ডিয়া হয়, কিবা দিব লগা আছে দিদিয়েতে, নহলে ইয়াৰ পৰা ফুট। ঐ ভিক্ষাৰী হৈ ইমান ইংলিছ কিহৰ মাৰা হা? তোৰ বাইপেৰ ইংলিছ নেকি? নাই ৰে, নাই তোৰ ইংলিছ, আমি যে ক'ব নোৱাৰো হা? ওয়াও, তাৰ এটিটিউড চা। এটিটিউডৰ কথা কৈ লাভ নাই, গম পাইছা না? চানি দাইদেউ কৈছিলে 3 বছৰ আগত, তন্দে যিখন মেডিকেলত ব্লাড টেষ্ট কৰা তাৰে ডাক্তাৰে আমাৰ এটিটিউড টেষ্ট কৰে, গম পাইছা না? কেনা আমি ভিক্ষাকে গুজি আছা তই? দিস ইজ মাই পার্ট টাইম জব বেবি। ঐ তোক কৰবাত মই লগ পাইছো। ক'ত লগ পাইছো ধৰিব পৰা নাই। দেখিব পাৰে আকৌ ডাঙৰ কথা নহয়, বিকজ আই এম ষ্টেণ্ডাৰ্ড ভিক্ষাৰীটো। নহয়, তোক মই কৰবাত বেলেগ ধৰণে দেখিছো। ক'ত দেখিছো জানো মনত পৰা নাই। কি আপুনি গম পোৱা নাই? উই আৰ ফেচবুক ফ্ৰেণ্ড মেম। হা ভিক্ষাৰীৰো ফেচবুক? হে মেডাম জি, আকলাই ফেচবুকে নহয়, ফেচবুক, হোৱাটছআপ, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু বহুত কিবা কানি কৰোঁ, গম পাইছা নাই? কি হে? তই যে বান্দাৰৰ নিচিনা মুখখন জোঙা কৰি ফটো গিলা দে, তাতে দেখা একটো মৰাই থাকে, গম নাপা নেকি তই? ই বেছি বকি আছে আই, এৰ মুঠটো ভাঙি দাও নেকি? কে কথাল বুলি ভাবছা নেকি? তন্দুক এটা কথা ক, মোতকে তন্দুকে ভিক্ষাৰী হেন পাই আই। এইবা আধা নাই আৰু এইবা বাইপেকৰ কতটো মাৰি আছে। বেলেগ ড্ৰেছ পিন্ধা দে তন্দে, মোৰ হাঁহি উঠি গেলাই। তই কি জানবি ফেশ্বনৰ কথা? ভিক্ষাৰী চালা ই শুখনি ফেশ্বন দে তাই দেহাত তাৰ মুঠেৰ বল নাই, তাৰ কথাৰ লেভেল চাইছোন। এই বল ইয়াৰ পৰা, ভিক্ষাৰীৰ লগত কোনে লেকচাৰ মাৰি থাকে? হে জাগি যা, মোৰ লগত তন্দুক কোনে লেকচাৰ মাৰি পাৰিছে? তন্দে নিজেই হৈছে 2 টকা এটা দিয়াৰ সম্বল নাই, ভিক্ষাৰী তন্দেই কিজানি। ঐ তোক মই চাই ল'ম। আৰু কিবা চাব লগা আছে তোৰ হা? চানি দিয়া নাই কোৱা নাছিল, ঘৰৰ বা কি অৱস্থা? এখন বাৰা টান মাৰিলে কিজানি এখন বাৰা অট'মেটিক খহি পৰিব। এই বল, পাগলৰ লগত কোনে লেকচাৰ মাৰে? বান্দাৰ মোৰ আপিকেইটাৰ কাৰণে আজি মোৰ যাত্ৰাই নষ্ট হৈ গেল। পুৱাই প্ৰথম আহিলে সুধিটো 2 টকা দিয়ে, এইবাৰ বা এন্দে আজি মোৰ যাত্ৰাই নষ্ট। কাক বা দেখিছিলোঁ ৰাতিপুৱাই উঠি কি? এই কাহিনীটোৰ অৰিজিনেল ভিডিঅ'টোৰ লিংকটো ডেছক্ৰিপশ্যনত দিয়া আছে, চাবচোন। চানি দাই কি ধুনীয়া অভিনয় কৰিছিল, মই তাৰে সুযোগতে অলপমান কৰি দিলোঁ দক। ভাল হৈছে না? ক'বচোন কমেণ্টত। আৰু এটা কথা, এই ভিডিঅ'টো কেৱল মনোৰঞ্জনৰ কাৰণে বনোৱা হৈছে দক, কোনো যাতে বয়া চয়া ভাবি নলয়। দকতে লগ পাম নতুন এটা ভিডিঅ'ত।